Hi, hello, welcome back to my YouTube channel. মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এই আছিল 9 মাৰ্চৰ ভিডিঅ' তেতিয়া যেহেতু আমাৰ দহা আছিল আমাৰ আইতা ভাগৰ আৰু আজি ভিডিঅ'টো আপলোড দিছো যেহেতু গাঁৱত নেট নাপায় হেভাবে আজি যেহেতু ঘৰলৈ আহিলগে হেভাবে আপলোড কৰিছো আৰু ইয়া দেখিছে যে এই আসলতে আমাৰ য়েংমান বুলি কয় আসলতে গাহৰি এনেকে য়েংমান মানতে কৰে হেভাবে আপোনালোকক দেখাই দিছো আৰু ভিডিঅ'টো খণ্ডকে দিয়া হৈছে যেহেতু সব ভিডিঅ' কৰিব নোৱাৰিলো ছোৱালীজনী বহুত আমনি কৰিলে হেভাবে যি পাৰো তাকে দেখাইছো আৰু আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই যাব আৰু এই সময়খিনি বহুত আবেগিক হয় আৰু যেহেতু মানুহ এজন মৰাৰ পাছত যেহেতু দহা পতা হয় হেভাবে এই দিনটোত আৰু দহা পতাৰ পাছত একো নিয়ম কৰা নহয়গে হেভাবে বহুত আবেগিক হয় আমাৰ বৰ্তা এজনৰ তাৰপিছত আইতা দুগৰাকী আৰু তিনিজনৰে যেহেতু আজি দহা হেভাবে এনেদৰে নিৰ্মাণ কৰা হৈছে আৰু সকলোৱে আবেগিক হৈ সন্দাই কান্দি আছে আৰু কিছুমানে গাহৰিটো মাৰি আছে আৰু এনেদৰে সবেই চাই আছে আৰু সহায় সহযোগ কৰি আছে আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যাব এইফালে যা যোগাৰ চলি আছে ৰাইজক খুৱাব লাগিব যেহেতু হেভাবে গাহৰি মাংস স্পেশালি বনাই থৈছে যেহেতু দহাত গাহৰি স্পেশাল হয় গাহৰি মাংস আৰু মাটি দাইল আৰু এইফালে আইটেমো বনাব চাগে হেভাবে বনাব আৰু মাটি দালি তাৰ পিছত মাংস নোখোৱা মানুহৰ কাৰণে চিৰা মুড়ি দৈ সকলো যোগাৰ কৰা আছে আৰু এইফালে ৰান্ধনি ধুনীয়াকে বনাইছে আৰু যিমান পাৰে আপোনালোকক দেখাইছো যিমানখন ভিডিঅ' কৰিছো যেহেতু ছোৱালীজনী বহুত আমনি কৰে হেভাবে মই যিমান পাৰো ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো আৰু যিমান পাৰে দেখাইছো আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই যাব ৰাতিপুৱাৰ পৰ্ব যেহেতু আৰু 9-10 মান বজাৰ পৰা মানুহ অহা ষ্টাৰ্ট হ'বই আৰু এইফালে আমিবোৰে ভকতক সেৱা কৰিব উঠি আহিলো ঘৰৰ ওপৰলৈ নাতি জোৱাই যা জোৱাই সকলো মিলি সেৱা কৰিব লৈছো আৰু আপোনালোককো দেখাই দিছো ভিডিঅ'টো চাই যাওক যষ্ট আমাৰ মই চকা লুবি মানে দুনো হবে ইসবগুলা মানে এসে তো বলে কোনগা দুঙ্গা মা এসে তালি না ওরে বলে দুয়া তো এইফালে দহা হোৱাৰ পাছত গাঁৱৰ জীয়ৰী বোৱাৰী সকলো আছে আৰু
এইফালে নাচি সামৰিলোঁ আৰু এইফালে নেক্সট ডে আমাৰ জা জোৱাই মানে দহাৰ পাছত জঙাই ডকুবতলা বুলি কোৱা হয় সেইবাবে এয়া জা জোৱাই সকলোৱে মিলি নাতি জোৱাই বা জা জোৱাই সকলোৱে মিলি এয়া ধুনীয়াকৈ এসাঁজ সকলোৱে খাব আৰু ধুনীয়াকৈ এয়া গাহৰি মাংস বনাইছে আৰু বনাইছে কোনে জানেনে বাৰু বনোৱা মানুহজন হৈছে আমাৰ পাপা স্পেচিয়েলি বনাইছে সকলোৰে ভাবে আৰু আপোনালোকক দেখুৱাই দিছোঁ আৰু ভিডিঅ'টো চাওক আৰু আপোনালোকক দেখুৱাই দিছোঁ বনোৱা মানুহজনক যিহেতু মোৰ পাপা বুলি কৈছিলোঁ পাপা মানে এয়া মোৰ হাজবেণ্ড এইফালে এয়া ধুনীয়াকৈ সকলোৰে বাবে বনাই আছে আৰু ভিডিঅ'টো আজিলৈ এয়াই আছিলে আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ কোনোবা আহিছে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব আজিলৈ বাই বাই